হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ বাইহাটা অৱস্থিত ঐতিহ্যমণ্ডিত মদন কামদেৱ দেৱালয়লৈ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু মোৰ এই চেনেলটো একেবাৰে নতুন, সেয়ে আপোনালোকৰ সহায় সহযোগ আৰু আন্তৰিকতা কামনা কৰিলোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এই সহায়ে মোক অনাগত দিনত নতুন নতুন ঠাই তথা নতুন নতুন প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ অঞ্চললৈ লৈ যাবলৈ সাহস আৰু প্ৰেৰণাদায়ক হ'ব। সেয়ে আপোনালোকে প্লিজ মোৰ এই চেনেলটো নেচাৰেল ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ এভৰিবডি, এয়া উদ্ধৱ শৰ্মাৰ এটি নেচাৰেল ব্লগ। বাইহাটা চাৰিআলিৰ দাঁতি কাষৰৰে মদন কামদেৱ, এয়া আমি ভিতৰলৈ গৈছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰক। আমি গৈ আছোঁ ওপৰলৈ। আপোনালোকে দেখিছে সুন্দৰ এয়া চেগুন গছ, এটি পাহাৰীয়া প্ৰকৃতি, খুব সুন্দৰ। আপোনালোকে চাই যাওক। উদ্ধৱ শৰ্মাৰ এই নেচাৰেল ব্লগটিত আপোনালোকে সুন্দৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কিছুমান ভিডিঅ' পাব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটি। আমি গৈ আছোঁ কেৱল চেগুন আৰু গামৰি গছৰ বাগান। বন সংৰক্ষণ বিভাগৰ জৰিয়তে সংৰক্ষণ কৰি ৰখা হৈছে এইবোৰ। এয়া প্ৰন্তদত্ত সঞ্চালকালয় অসম। আমি ভিতৰলৈ গৈছোঁ। ইয়াতে ৰিজৰ্ট কিছুমান আছে, য'ত আপোনালোকে আহিলে থাকিবলৈ পাৰিব। ইয়াতে বাইহাটা চাৰিআলি একদম ওচৰতে খুব সুন্দৰ চাওক। দেৱদাৰু খুব ধুনীয়া শাৰী শাৰীকৈ আছে। মদন কামদেৱ আছে। ভিতৰলৈ গৈ আছোঁ। কেৱল সেউজীয়া আৰু সেউজীয়া। আমি সেউজ পৃথিৱীৰ বাসিন্দা। সেউজীয়া প্ৰকৃতিয়ে মানুহৰ মন সেউজীয়া কৰে। সেউজীয়া প্ৰকৃতিয়ে মানুহৰ মন জীপাল কৰে। এয়া আমি আহিছোঁ, ওপৰলৈ গৈছোঁ। চাওক কি সুন্দৰ। আপোনালোকে আহিব, প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ সৈতে নিজকে বিলীন কৰি দিব, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব। ইয়াৰ বিশেষত্ব 1 জানুৱাৰীৰ দিনাখন ইয়াতে অসমৰ বিভিন্ন ঠাইৰ পৰা বহুত পৰ্যটক আহে। এয়া কেৱল শাল বাগান, চেগুন বাগান, গামৰি গছ, জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই অনুষ্ঠানটি। আমি যিমান দূৰলৈ সম্ভৱ হয় আপোনালোকক নেচাৰেল বিউটি অৰ্থাৎ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাবৰ যত্ন কৰিম। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। এই ষ্টেপবিলাক বহুত দূৰ, বহুত ওপৰলৈ যাব লাগিব। ভাগৰ লাগিব, তথাপি কিবা এটা চোৱাৰ কাৰণে আমিতো কষ্ট কৰিবই লাগিব ন। তো আমি ওপৰলৈ গৈ আছোঁ। ওপৰত বহুত স্থাপত্য
ভাস্কৰ্য শিল্প কিছুমান আছে। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাওকচোন কি সুন্দৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। এক শান্তিৰ পবিত্ৰ স্থান মদন কামদেৱ। আহিব সকলোৱে। বাইহাটা চাৰিআলিৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত এই মদন কামদেৱ। এখন সুন্দৰ পাহাৰীয়া ঠাই। 1950 চনৰ বৰ ভূঁইকঁপত এই মদন কামদেৱৰ স্থাপত্য শিল্প ভাস্কৰ্যসমূহৰ কিছু ক্ষতিসাধন হৈছিল। সংৰক্ষণৰ অভাৱত বহুতো স্থাপত্য শিল্প ভাস্কৰ্য এতিয়াও অনাদৰ অৱস্থাত আছে। ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ, এই স্থাপত্য ভাস্কৰ্য শিল্পসমূহক সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি মদন কামদেৱৰ প্ৰাচীন ঐতিহ্যক বিশ্বৰ দৰবাৰত খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰাওক। আহিছোঁ, চাওক। কৰোণা মহামাৰীৰ এই কালখণ্ডত পৰ্যটকৰ অভাৱত এই মদন কামদেৱৰ চিৰিসমূহ প্ৰায় শেলাই ঢেকীয়া জাতীয় কিছুমান উদ্ভিদে সেউজীয়াভাৱে ছানি ধৰিছে। দূৰত আমি দেখিবলৈ পাইছোঁ কেতেকী ফুলৰ গছ। কেতেকী ফুল কি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, কেৱল সেউজীয়া, কেৱল সেউজীয়া। সেউজীয়াৰ মাজত নিজকে বিলীন কৰাৰ আনন্দ কিদৰে বৰ্ণাম আপোনালোকক। কি সুন্দৰ। পৰ্যটক এতিয়া খুবেই কম, যিহেতু ক'ভিডৰ ভয়াৱহতা। আমি আহিছোঁ, ক্ৰমে আমি ওপৰলৈ গৈ আছোঁ। ইটোৰ পিছত সিটো চিৰি বগুৱাই ওপৰলৈ গৈ আছোঁ। শাৰীৰিক ব্যায়াম, সেউজীয়াৰ অনুভৱ, কি যে মায়াময় এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক বিলীন সাম্ৰাজ্য। এয়া চাওক, ওপৰলৈ আহি পাইছোঁ। চাৰিওদিশে 4টা চিৰি গুচি গৈছে। ইয়াৰ ওপৰলৈ ক্ৰমে মদন কামদেৱ দেৱালয়, য'ত আমাৰ প্ৰাচীন চিত্ৰ ভাস্কৰ্যসমূহ আছে। আৰু এইপিনে আমাৰ স্থাপত্য শিল্পসমূহ সংৰক্ষণ অৱস্থাত আছে। আমি গৈ আছোঁ ক্ৰমে ওপৰলৈ। কেৱল চিৰিবোৰ সেউজীয়াই ছানি ধৰিছে। কিমান সুন্দৰ এই জগতখন। আমি ক্ৰমে ওপৰলৈ আহিছোঁ। চাওক, প্ৰখৰ ৰ'দে আকাশখনত কিমান শোভা বৰ্ধন কৰাইছে। এই শোভা দুপৰৰ বেলিটিয়ে খুব সুন্দৰভাৱে বঢ়াইছে। এয়া আমাৰ প্ৰাচীন স্থাপত্য ভাস্কৰ্য শিল্প। এয়া আপোনালোকক দেখুৱাই গৈছোঁ ক্ৰমে। ক্ৰমে আগলৈ গৈ আছোঁ। কি সুন্দৰ অনাবিল সৌন্দৰ্য, সেয়া চাওক। আমাৰ স্থাপত্য ভাস্কৰ্য শিল্পসমূহ
কিদৰে অসংৰক্ষণ অৱস্থাত এনেদৰে পৰি আছে। যদি এইসমূহ সংৰক্ষণ কৰোঁ তেতিয়া আমাৰ অসমৰ স্থাপত্য শিল্প ভাস্কৰ্য কিমান আদৰণীয় আৰু কিমান অনুকৰণীয় তো বিশ্বৰ প্ৰতিজন মানুহে বুজিব। চাওক কি সুন্দৰ সুন্দৰ নিদৰ্শন। সেউজীয়া ঘাঁহনি, সেয়া সেউজীয়া ঘাঁহনি, তাৰ মাজে মাজে এইবিলাক আমি মদন কামদেৱক আৰু অধিকভাৱে সুন্দৰভাৱে সজ্জিত কৰি গোটেই বিশ্বৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপে গঢ়ি তুলিব নোৱাৰোঁনে? এই মদন কামদেৱ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ সমষ্টিতে এই মদন কামদেৱখন। গতিকে তেখেতক এই ভিডিঅ'টিৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সমষ্টিত এতিয়াও অনাদৰভাৱে পৰি ৰৈছে ঐতিহ্য বুৰঞ্জীৰ গৌৰৱ এই স্থাপত্য শিল্প ভাস্কৰ্যসমূহ। গতিকে আপুনি এই ঐতিহ্য ক্ষেত্ৰখনক খুব সুন্দৰভাৱে গঢ়ি বিশ্বৰ দৰবাৰৰ এক বিশেষ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলক। এই ভিডিঅ'ৰ জৰিয়তে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এয়া উদ্ধৱ শৰ্মাৰ নেচাৰেল ব্লকত আপোনালোকে দেখি আছে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত স্থান মদন কামদেৱ, অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই, প্ৰত্নতত্ত্ববিদসকলৰ গৱেষণাৰ এক বিশেষ স্থান মদন কামদেৱ। বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰৰ বুকুত এয়া মদন কামদেৱ। 1950 চনৰ বৰ ভূঁইকঁপে এই মদন কামদেৱখন বিশেষভাৱে ক্ষতি কৰিছিল। তাৰপিছত চৰকাৰে প্ৰচেষ্টাক আমি শলাগিছোঁ। আপুনি অনাগত দিনবোৰত এনেধৰণৰ ঐতিহ্যৰ ঠাইবোৰ আপোনাৰ নেচাৰেল ব্লকত অন্তৰ্ভুক্ত কৰাই আপোনাৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰকৃতিপ্ৰেমীসকলক ইয়াৰ সোৱাদ যোগাওক, তাকে কামনা কৰিছোঁ আৰু আমি আগলৈ গৈ আছোঁ। এডাল কোৱা হয় সিজু গছ, সেজু গছ। ইয়াৰ পাতবিলাক কাহৰ কাৰণে বহুত উপকাৰী ঔষধি গছ হিচাপে কোৱা হয়। ইয়াৰ পাত যদি আমি জুই দি ৰস উলিয়াই খাওঁ তেতিয়াহ'লে আমাৰ যিটো কফ কাহ লাহে লাহে নোহোৱা হয়। এয়া আমি লাহে লাহে এক বননিৰ মাজেৰে গৈ আছোঁ। অনাদৰ অৱস্থাত আছে কাৰণে হয়তো হাবি জংঘলেৰে ভৰপূৰ হৈ পৰিছে এই সুন্দৰ ঠাইখন। তো লাহে লাহে আমি আহি আছোঁ। বহুতো স্থাপত্য শিল্প ভাস্কৰ্য আছে, সেইবিলাক অসংৰক্ষণ অৱস্থাত চেদেলি ভেদেলি হৈ চৌদিশে পৰি আছে। খুব বৃহৎ এলেকা, গোটেই পাহাৰখনে এই শিল্প ভাস্কৰ্যই চানি ধৰিছে, চৌদিশে সিঁচৰিত হৈ আছে। নমস্কাৰ বন্ধু বান্ধৱী, ইয়াৰ লগে লগে আমি আজি এই আমাৰ ব্লগটি সামৰণি মাৰিছোঁ। তো হাই এভৰিবডি, এটি সুন্দৰ ভিডিঅ' উদ্ধৱ শৰ্মাৰ নেচাৰেল ব্লকলৈ পঠালোঁ। মই ইয়াৰে বাসিন্দা হয়, বাইহাটা চাৰিআলিৰে। তো উদ্ধৱ শৰ্মাই খুব ধুনীয়া প্ৰচেষ্টা লৈছে, উদ্ধৱ শৰ্মাৰ প্ৰচেষ্টাক শলাগিছোঁ আৰু তেখেতক সহযোগ কৰি মই তেখেতক এই সুন্দৰ ভিডিঅ'টি মদন কামদেৱৰ ওচৰৰ এগৰাকী স্থায়ী বাসিন্দা হিচাপে বনোৱাত সহায় কৰি দিছোঁ। ধন্যবাদ, আপোনালোকে এই সুন্দৰ ভিডিঅ'টি